মানুহবিলাক আমি মানুহ কাজা কওঁ কিন্তু ঈশ্বৰে আমাক বেয়া কৰা নাই হালেলুয়া ঈশ্বৰৰ মানুহৰ লগত লগ খালে কিমান মনটো কেনেকুৱা ঠাণ্ডা হৈ যায় ন দেখি ঈশ্বৰে সেনেকা হ'ব হেভেনতে সেনেকা হ'ব অকল ভাল মানুহ থাকিব তাত বুজি পোৱা মানুহটো থাকিব আমাৰ ইয়াৰ মণ্ডলী গ'লেচোন কিমান মানুহ ভাল ওলায় ন ঈশ্বৰৰ আৰু হেভেনলৈ আৰু ক'ব নালাগে একদম একো চিন্তা নাই জেগাতে আমি ইয়াত থাকোঁতে মানে পাপী মানুহবিলাক ঘৰৰ মানুহবিলাক ঈশ্বৰৰ বুজি নাপায় ন ঈশ্বৰৰ আহিব নাই পোৱা সেইবিলাক আমি টেনশ্যন আছে সেইকাৰণে একেবাৰে সুখটো পোৱা নাই কেলৈ মানে কি এয়া আমাৰ বুদ্ধিটো কিনা নাই কৈছে মানে দান দিয়া নাই আমাৰ কাৰণে দান দিলে ঈশ্বৰৰ যিচুটো দান দিলে আমাৰ কাৰণে কিন্তু আমি বুদ্ধিৰ কাৰণে শৰীৰৰ কাৰণে এতিয়া দান দিবলৈতো সেইটো আমি ক'লেহে দান শেষ হৈ যাব আমেন এতিয়া আমি থাকোঁতে মানে সেইখিনি কষ্ট আছোঁ আমি কেলেবা মাংস পানী আমি একদম কাজা কৰিবলগীয়া হৈ আছোঁ ন কেলে মানে সেই আমি আমাৰ কাৰণে সেই বদলে যে সেইকাৰণে কষ্ট কৰিবলগীয়া হৈছে তেওঁলোকে ন অন্দা চুষ্পা মানে দান তেতিয়া দিব তেতিয়া আমি সুখ হৈ যাব Praise the Lord hallelujah আমি যিচুক লোৱাকেইটা আমাক এই ভাল নাই বুলি কৈছে এই কলচাই chapter 3 কৈছে ন এই ওপৰত কি ওপৰৰ কাৰণে বিচাৰ লগি কৈছে পৃথিৱীখনৰ কাৰণে নিবিচাৰি বুলি কৈছে কলৰ ওপৰতে কৈছে সেইটো মৰম মানে মানুহবিলাক বুজিব লাগে সেইটো বুজিলেহে উৎপাত নকৰে সেইটো হ'লে উৎপাত নকৰে আৰু লোক বেয়া নকৰে সেনেকৈ হিংসা নকৰে সেইটো ঈশ্বৰ মৰম পালে মানুহবিলাক মানে বহুত ভাল আছে ঈশ্বৰ ভাল ঈশ্বৰ আৰু নাকে কৈছে আমি প্ৰাৰ্থনা কৰিম দেই নাই এনেকুৱা ট্ৰাই এনেকুৱা পঢ়া কাটিম জীৱনটো তোমাকে আমি ধৰিছোঁ আমাৰ জীৱন আমি জানিছোঁ নমৰে আমি তোমাকে আমি ধৰিছোঁ আমাৰ জীৱন সদায় আমাৰ জীৱন তোমাকে আমাৰ ওলাই আছে আমাৰ কথা পাতি আছে আমাক নিব প্ৰভু যিশু হ'লে আমাৰ ভালকে আমাক নিব প্ৰভু যিশু হ'লে সহায় কৰি দিব প্ৰভু আমাৰ জীৱন